তো আমি গাইছ তুমি খাব আহিছোঁ এতিয়া দীপাংকৰ এইটো ষ্টভ এইটো মানে আমাৰ কাটি বনাই আছে চাই থাকক ভিডিঅ'টো। তো গাইছ আমাৰ লগত আছে কৌস্তভ। হেল্ল' কৈ দিয়ক হেল্ল' কৈছে এইফালে আছে দীপাংকৰ এইফালে গাইছ আইফোন আছে দেই মোৰ আইফোন আছে আমাৰ আইফোন আছে। তো আমাৰ লগত আছে আৰু এজন মানুহ আছে মানে যিয়ে মানে এটা ক'ব এতিয়া এইটো ওম প্ৰকাশ বলি নহয় এটা কৈ দিয়ক। হেপী কাতি বিহু লাইক কমেণ্ট ভোগালী বিহু লাইক কমেণ্ট শ্বেয়াৰ কৰিব লাগিব এটা লাইকো কৰি দিব শ্বেয়াৰো নকৰিব কিন্তু মানে কৰি দিব উল্টাটো কোৱা কথা নাই। তো আমি এতিয়া কি কৈছোঁ চাই থাকক। সেইটো দাঙি দিয়া তাৰপিছত আমি এতিয়া টেঙাটো খাই লওঁ। তো আমাৰ যিহেতু টেঙাটো কাটি হৈ গ'ল তো আমাৰ লগৰ কাটি আছে খোৱা দেখিছে লগৰ কাটি আছে তো আমি খাই লওঁ টেঙাটো খাই লওঁ। তো আহক এইফালে আমাৰ টেঙা কটা হৈ গৈছে ভালে মানে কটা হৈ গৈছে ন কি ক'ম তো খাব ৰেডি এইবিলাক মানে কষ্ট মানে এক্সট্ৰা খাব বোলে কি কয় কষ্ট লগল হৈ নেকি ৰসটো খাব লাগে মানে তো মানে বন্ধুসকল মানে এই ৰসটো খাব মানে এনে এক্সট্ৰা খালোঁ যে লগ পাইছোঁ বহুত জ্বলি গৈছে। তো আমি খালোঁ এতিয়া এইজন তেখেতৰ বোলে খৰি বৈছে বোলে এয়া টেঙা জ্বলা খাই বোলে সেইফালে খাই আছে এইফালে ফটো খাই আছে এইফালে এইফালে দীপাংকৰ এইফালে আপোনালোক পূৰা ভিডিঅ' বনাই আছে এইফালে এইফালে আমি খাই আছোঁ এইফালে তো এইফালে আমি খাই আছোঁ কেনেকুৱা লাগিলে খাই জোলটো জোলটোৱে খাবলৈ মই আহিছোঁ এইফালে খাই হৈ গ'লগৈ এইফালে আমি খাই আছোঁ এইফালে আমি খাইছোঁ এইফালে